গাইজ নেক্সট আমি এইবাৰ আহিছোঁ তলাতল ঘৰ পুতুককৈ আহি পায় মানে ওচৰতে সেইখিনিতে কাৰেংঘৰ এইখিনি আকৌ তলাতল ঘৰ ইয়াতেও ফুল দিয়া আছে ধুনীয়া কি কম দেখিলে ভাল লাগি যায় ফুলকেইটা ইমান ডাঙৰ ইমান ধুনীয়া মজা লাগিছে কিন্তু দেই তলাতল ঘৰটো মানে আছিল আগতে আহোমবিলাক আছিল ন আহোমৰ মানে এইটো আহোম ৰজাসকলৰ মিলিটাৰী স্পেচ বুলি কোৱা হয় পেচ এতিয়া আণ্ডাৰগ্ৰাউণ্ড টানেল আছে তাৰমানে এই আণ্ডাৰগ্ৰাউণ্ড টানেলটো এই কাৰেংঘৰলৈকে মানে মাটি তলেৰে ৰাস্তা আছে তাৰমানে সিহঁতৰ মনে ৰাস্তা আছিল তেতিয়া মানে কিবা কিবি কৰিছিল ন এনেকুৱা যুদ্ধ হৈছিল যে তেতিয়া সেনেকৈ ৰাস্তা বনাইছিল এইটো বনাইছিল 17th চেঞ্চুৰীত ৰুদ্ৰসিংহই বনাইছিল এই তলাতল ঘৰটো চাওঁ ব'লক আমি আজি তলাতল ঘৰ এক্সপ্ল'ৰ কৰোঁ ৰ'দ কিন্তু দিছে গাইছ এই ফেব্ৰুৱাৰী মাহত বাপৰে বাপ মে' জুন জুলাই যেন লাগিছে ইমান গৰম আৰু ইয়াতে টিকট কিমান লৈছে টিকট ইয়াতে 20 টকাকৈ কাৰেং ঘৰত আছিল 25 টকাকৈ বহুত ডাঙৰ এৰিয়া দেখিছেনে বহুত ডাঙৰ এৰিয়া গাইজ কি একদম ঠাণ্ডা হৈ আছে একদম কি ধুনীয়া ধুনীয়া ডিজাইনবোৰ উইপা ভাল লাগিছে ন কি ধুনীয়া ধুনীয়া বতাহ আহি আছে একদম মজা লাগি গৈছে দাদা আহিলা আজি 25 বছৰ পিছত গৰম আছে গছ থছ বহুত আছে সেইকাৰণে ভাল এইটোত যাওঁ এইটোত একো নাই ইয়াতে চাকি জ্বলাইছিল পোহৰ কৰি থৈ দিছিল আগতে এই ইয়াতে চাগে জুই ধৰিছিল ন খানা বনাইছিল ৰখি আছিল চুপি আছিল বাহ মজা কিন্তু ন কি এনেকুৱা আচৰিত বুজি পালি এইটো মন্দিৰ এইবাৰ আমি তলাতলৰ ভিতৰৰ ৰাস্তা দি সোমাই যাম আৰু বহুত আছে বা বহুতটা আছে ৰাস্তা বহুত দীঘল ৰাস্তা আছে তালৈকে আছে নাযাওঁ আৰু ইমান ভাগৰ লাগে নৰি ভয় লাগে আৰু ভয় লাগে চাব দৌৰি আহিছে ভয় লাগি গৈছে বুলি মাহীয়ে কওঁতে মই হেৰাই গ'লোঁ গাইছ সঁচাকৈ কৈছোঁ মাহঁতে মানে বেলেগকৈ আহিলে ওপৰত দিবা বাৰু মই আহি আছিলোঁ সি ভিতৰতে আহি থাকিল মই ক'লোঁ বাহিৰে যাওঁ মই তাৰপিছত এতিয়া সিও নোহোৱা হৈ গ'ল অ' মা নাইচোন অঁ পাইছোঁ দিয়ক বাবাকহে পাইছোঁ মা ক'ত মা বিচাৰো ৰ'ব আৰু এইফালে এইটো জয়সাগৰ পুখুৰী যোনটো মানুহে বনোৱা আটাইতকৈ ডাঙৰ পঢ়ি আছে কি হৈছে তোৰ আৰু কিবা কি বাইক লাগে নেকি কিছুমান চলি 5 বছৰত স্কুলত যায় না তুমি যে 3 বছৰত গৈছা মই 2.5 বছৰত গৈছোঁ সেই হিচাপে মই দেখোন বুলেট চলাব লাগিছিল পুখুৰীটো চাম নাই পুখুৰীটো চোৱা বহুত ধুনীয়া জিলিকি আছে একদম গাইছ এইবাৰ আহিছোঁ কাৰেং ঘৰত চাওকচোন কি আন্ধাৰ মই ফ্লাট জ্বলাব লগা হৈছে একো দেখা নাপায় যি ঠাণ্ডা মজা লাগিছে ভিতৰ বাহিৰত যি গৰম ফ্লাট ঠাণ্ডা পৰি আছে একদম মজা লাগিছে ইয়াতেও টিকট 20 টকাকৈ লুটিছে আৰু একোতো নাইয়ে এই ফৰেনাৰ আছে মাত দিব লাগিব এইবাৰ মই হেৰাই গৈছোঁ গাইছ
হেৰাই হেৰাই যাওঁ ইমান আন্ধাৰ তলাতল ঘৰতকৈ বেছি আন্ধাৰ ইয়াতে ভয় লাগে অলপমান সোমাবই নোৱাৰি অকলে এতিয়া মাহঁতে নোসোমালে মাহঁতে আগতে আহিছে যিহেতু এনেই পইচা কেইটা যায় ন একো নাই ইয়াতে কৰিডৰটো ডাঙৰ এতিয়া কাৰেং ঘৰৰ ভিতৰত দেখাম আন্ধাৰ সিক্ৰেট প্লেচ এইবিলাক আহোমৰ দিনৰ তোক মই বিস্কুট এক প্লেট কিনি কেনে খুৱাইছোঁ খা বাবু মাইনা ভালকৈ থাকবি গৰমত পানী চানী খাই থাকবি আমিও খাম তহঁতেও খা পানী খালোঁ গৰম যি গৰম এতিয়া ঘৰ যাম ঘৰ যাই শুম আমি শুৱাই নাই ৰাতিপুৱা ন এইটো কাৰেং ঘৰ গাইজ এতিয়া আহিছোঁ শিৱসাগৰৰ আছাম টি ব্ৰাঞ্চত মানে অফিচৰ মাহঁতৰ অফিচৰ এইটো এটা চাব ব্ৰাঞ্চ হয় মায়ে মানে বিচাৰি বিচাৰি ওলাইছে কাৰোবাক ফোন কৰি সোমাই যায় বুলি অফিচটোত শিৱসাগৰৰ মাহঁতৰ যোনটো মানে হেড অফিচ আৰু সেইটোৰ এটা চাহ বাগানৰ হেড অফিচৰ এইটো চাব ব্ৰাঞ্চ হয় মানে তো সোমাই যাওঁ ইয়াতে গছডাল কি ধুনীয়া ন গাইজ ৱাও একদম অফিচটোৰ ওচৰতে বিৰাট ধুনীয়া তো আজি এইটো লাষ্ট চিন এয়া হেৰি বৰপুখুৰী শিৱদৌল এইটো দেখিছে শিৱদৌল ক'ত গ'ল এইটো শিৱদৌলৰ ওচৰৰ এইটো বৰপুখুৰী দেখিছে নে কি ডাঙৰ বাপৰে বাপ পুখুৰী ইমান ডাঙৰ এতিয়া যাওঁ আৰু ঘৰ গাইজ আহি পাই আমি শুলোঁ শুই লৈ উঠি পুৰি মাংস খালোঁ তাৰপিছত আমি আকৌ ওলাই গ'লোঁ মাহীহঁতৰ দোকানত মাহীহঁতৰ মানে পাট কাপোৰৰ দোকান আছে আৰু আপোনালোকে ইয়াৰ পৰা কিনিব শিৱসাগৰৰ যোনখন মানে বৈশ্য চিল্ক এণ্ড হাউচ বুলি সেইখনৰ পৰা কিনিব তাৰপিছত আৰু আমি আহিলোঁ এতিয়া চাওমিন খালোঁ বাবা মই মাহী চাওমিন খালোঁ চাওমিন কিনি আনিছিলোঁ ইয়াতে এক পেকেট চিকেন চাওমিনৰ দাম জানেনে 190 লৈছে বোলে আমি শুনি মানে আচৰিত 190 তাৰপিছত খালোঁ এতিয়া বাবা শুই আছে তাৰ গাটো মানে অলপ বেয়া যে এতিয়া আমি চাওঁ ৰ'ব আমাৰ পাকঘৰৰ মানুহবোৰে কি কৰিছে কি মাছ শিঙৰা আৰু কি টেঙা মাছ কৈ আছা টেঙৰা আজি তুমি কি চাই আছা পনীৰ এইফালে মাছ এইফালে পনীৰৰ এইখিনি ভাজি থৈ দিছে পেষ্ট বনাই কেনে কৰিব এইখিনি পেষ্ট বনাই কেনে ধুনীয়াকৈ পনীৰ বনাব ভাতটো বহাই দিছে আজি কি বাটাৰ পনীৰ গাইজ ভাত খাই ল'লোঁ বাটাৰ পনীৰ বনাইছিল মাহীয়ে ধুনীয়া টেষ্টি হৈছে আৰু আদা জাল দিয়া সৰু মাছ তাৰপিছত দালি বন্ধাকবি একদম ঘৰৰ বন্ধাকবি ভাজি খালোঁ এতিয়া কালি মানে ৰাতিপুৱাই যাম অগ্নিনাভ মন্দিৰ যাম কালি কিন্তু ভ্লগ নিদিওঁ দেই মই নোৱাৰিছোঁ আৰু মই নোৱাৰোঁ আৰু কিনো দেখাম ন লাইন পাতিব দিব লাইন পাতিব লাগিব ৰাতিটো ভিতৰতো মানে ফটো চটো কৰিব নিদিয়ে ন সেইকাৰণে ভাবিছোঁ কালি বেলেগো নাযাওঁ অকল মন্দিৰতে যাম সেইকাৰণে ভাবিছোঁ ভ্লগ নকৰোঁ আজি ভিডিঅ'টো এইখিনি আছিলে কেনেকুৱা লাগিল জনাব দুটা পাৰ্ট হ'ব ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট মানে দীঘল হৈ যায় যে সেইকাৰণে তো ঠিক আছে আজিলৈ আহিছোঁ বাই বাই নেক্সট ট্ৰিপ আকৌ আহি আছে সোনকালে আহিব আপোনালোকে ভালকৈ খালি ছাপোৰ্ট কৰক মোক মই এনেকুৱা ফুৰিম পিছত হ'ব এইটো আগতে এইটোকে শেষ কৰি লওঁ চিমেণ্ট ইটা বালি নহয় এইবোৰ হ'ল যোনটো আমাৰ হাঁহৰ কণী বৰালি মাছ বৰা চাউল মাটিমাহৰ দালি সেইবিলাক